নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম যে মই কুকুৰাবিলাকক কি ঘৰতে দানা খুৱাওঁ আজি আপোনালোকক দেখাই দিম, কেনেকৈ দিওঁ। আজি বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বলক দেখাই আছোঁ আপোনালোকক। এয়া চাওক, আপোনালোকে দেখিছে, এয়া চাওক, এয়া মই লতা আনিছোঁ, এইবোৰ লতা দি দিছোঁ। এতিয়া সিহঁতি খাব, চাব দেই, ধুনীয়াকৈ খাব। চাওক, এয়া চাওক, ধুনীয়াকৈ খাই আছে সিহঁতি লতাবিলাক, সেউজীয়া লতা। আৰু মই কলপাতো দিওঁ, এয়া চাওক, কলপাতো দি থৈ দিছোঁ, কলপাত দিওঁ। এইটো আমাৰ ইয়াত কেমলতা বুলি কয়, এইটো দিছোঁ। চাওক, এইটো ধুনীয়াকৈ খাব। এইটো সেউজীয়া এনেকুৱা লতাবিলাক পাৰিলে আপোনালোকে খুৱাই থাকিব। আৰু ঘৰত মই আৰু কিবাকিবি দিওঁ দানাৰ লগত, দেখাই আছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, মোৰ ওচৰত এতিয়া কল আছে ঘৰতে থকা, আৰু কলবিলাক আমি খাব নোৱাৰোঁ, ইমান কল আছে। আৰু সেইকাৰণে সিহঁতক কলবোৰ মই খাবলৈ বুলি দি দিওঁ, ঘৰতে থকা যিহেতু বস্তু। তাৰপিছত আৰু লতাজাতীয় বস্তু আপোনালোকক দেখালোৱেই। আৰু ঘৰত যিবিলাক পেলনীয়া জাবৰ থাকে, শাক পাচলিও, সেইবিলাক সকলোবিলাক সিহঁতক খাবলৈ বুলি দিওঁ। এতিয়াতো বন্ধাকবি ছিজন আহিছে, আপোনালোকে বন্ধাকবি পাত খুৱাব পাৰে সিহঁতক ধুনীয়াকৈ। কিন্তু বন্ধাকবি পাত আৰামছে খাব, কোনো চিন্তা কৰাৰ কাৰণ নাই। সিহঁতি ধুনীয়াকৈ এনেধৰণে পুষ্টিকৰ আহাৰবিলাক যেতিয়া পাই থাকিব, তেতিয়া আপোনালোকৰ দানা কষ্টটো কমি আহিব। আপোনালোকে কলপাতো দিব, তাৰপিছত আপোনালোকে ঘাঁহ বন যিমান আছে আপোনালোকে সকলোখিনি সিহঁতক খাবলৈ বুলি দিব। তাৰপিছত আপোনালোকে মই আৰু দানাৰ লগত আৰু কি দিওঁ আপোনালোকক মই দেখাইছোঁ আপোনালোকক। ইয়াত চাওক, ইয়াত মই এতিয়া ভাত লৈছোঁ আৰু ইয়াত তুঁহগুৰি মিহলাই আছোঁ, যিটো ধান কুটালে মানে ওলাই যে, মিহলাই আছোঁ তাৰ লগত। ৰ'ব, এনেদৰে মই ভাতৰ লগত তুঁহগুৰি মিহলাই লৈছোঁ আৰু ভালদৰে আপোনালোকে সানি দিব। ইয়াৰ লগত যদি আপোনালোকে পাৰে নহয়, আপোনালোকে কেলছিয়াম ভিটামিন আপোনালোকে যিকোনো ধৰণৰ ইয়াৰ লগত এড কৰিব পাৰে। আপোনালোকে চাউলো দিব পাৰে, ইয়াৰ লগত মাকৈও দিব পাৰে। আপোনালোকে যি মন যায় তাকে ভাতৰ লগত ধুনীয়াকৈ সানি পিনে আপোনালোকে দিব পাৰে। এইখিনি মই ধুনীয়াকৈ সানি লওঁ। ৰ'ব, বন্ধু বান্ধৱীসকল, এতিয়া ধুনীয়াকৈ মই সানি পিনে লৈ আহিলোঁ। আৰু এতিয়া সানি পিনে ধুনীয়াকৈ আনি সিহঁতক মই খাবলৈ বুলি দি দিম। আপোনালোকক মই দেখাই দিছোঁ, এনেধৰণে মই বাহিৰত সিহঁতক খাবলৈ বুলি দি দিওঁ। তেতিয়া আপোনালোকৰ দানা কষ্টটো সম্পূৰ্ণ মানে বহুতখিনি আপোনালোকক কমি আহিব, মানে একেবাৰে কমি আহিব বুলিও মই নকওঁ। এনেদৰে আপোনালোকেও পোহপাল দিব পাৰে আৰু এনেদৰে আপোনালোকে খুৱাই পিনি ডাঙৰ দীঘল কৰিব পাৰে। যদি আপোনালোকৰ ঘৰত চাউল, ধান, তুঁহগুৰি এনেকুৱা বস্তুবোৰ যদি আপোনালোকৰ আছে, গাঁৱৰ ঘৰততো মানুহৰ আজিকালি চবৰে আছেই, টাউনত পুহিলে মানে অকণমান অসুবিধা হয়। আৰু সেয়াৰ লগতে আমাৰ অকণমানিটিও আছে লগতে, আৰু তেওঁ মানে মোক অহা দেখিলে মানে থাকিব নোৱাৰে, গুচি আহে ফাৰ্মৰ ভিতৰলৈ বুলি। আৰু এনেধৰণে মই দি দিওঁ সিহঁতক খাবলৈ বুলি। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেধৰণে খাবলৈ বুলি দিব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।